মাননীয় মুখ্যমন্ত্ৰী ছাৰক আমি কওঁ যে আমাক ইয়াৰ পৰা যদি উদ্ধাৰ কৰি লৈ যায়, আমাৰ ঘৰত মা দেউতা ল'ৰা ছোৱালী সকলোৱে কান্দি আছে। নমস্কাৰ, এয়া হৈছে দেশৰ বৰ্তমান পৰিস্থিতি, যি পৰিস্থিতিত লাখে লাখে শ্ৰমিকে কৰ্মহীন হৈ এতিয়া ঘৰমুৱা হৈছে, বিভিন্ন ৰাজ্যলৈ ঘূৰি আহিছে। এই পৰিপ্ৰেক্ষিতত আমি এটা জটিল প্ৰশ্নৰ সন্মুখীন হৈছোঁ, সেয়া হৈছে ঘৰমুৱা শ্ৰমিকৰ ভৱিষ্যত বা ঘৰমুৱা শ্ৰমিকৰ সংস্থাপন। এই বিষয়ে এতিয়া বাস্তৱনো কি? এতিয়া বাস্তৱত কি পৰিস্থিতিৰ এতিয়া সন্মুখীন হ'বলগীয়া হৈছে? এই লাখ লাখ শ্ৰমিকৰ ভিতৰত অসমৰ বহুত যুৱক আছে, যি কেৰেলাৰ পৰা, হায়দৰাবাদৰ পৰা, গুজৰাটৰ পৰা, আনকি পাঞ্জাৱৰ পৰা খোজেৰে দিল্লী পৰ্যন্ত আহিছে, তাৰ পাছত ট্ৰেইনত আহিছে, কোৱাৰেণ্টাইন শিবিৰতে আছে, বহুতৰ তাতে ৰোগ নিৰ্ণয়ো হৈছে। গতিকে ইয়াৰ পাছত তেওঁলোকে ঘৰলৈ আহিব, তাৰ পাছতে তেওঁলোকে কি কৰি খাব? চৰকাৰে যদিও কৈছে যে ৰাজ্যত কৰ্মহীনে নতুনকৈ জব কাৰ্ড পাব, তাৰ বিপৰীতে আজি আমাৰ অসম কাকতৰ শিৰোনামা পঢ়িবলৈ পাইছোঁ যে অসমৰ যি কুমাৰ শিল্প বা মৃৎশিল্প, তাৰো লাখ লাখ লোকে পেটত গামোচা বান্ধিবলগীয়া হৈছে। আৰু লগতে বিভিন্ন কুটিৰ শিল্প, ব্যৱসায় প্ৰতিষ্ঠান, ৰিজৰ্ট, ৰেষ্টুৰাঁ সকলো বন্ধ হৈ পৰিছে। ফলত সকলোৰে এক অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু এই গোটেই বিশ্বই আজি এই প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে যে লকডাউনৰ অন্ত কেতিয়া? অৰ্থনীতি কেতিয়া স্বাভাৱিক হ'ব? কেতিয়া আকৌ পুনৰ অৰ্থনীতিয়ে গা কৰি উঠিব আৰু সকলো স্বাভাৱিক হ'ব? এই বিষয়ে আমি আজিৰ এই সাম্প্ৰতিক সময় অনুষ্ঠান কৰিব বিচাৰিছোঁ সুখ দুখ লাইভত। আৰু ইয়াৰ বাবে এই প্ৰশ্নলৈ আমি যাব খুজিছোঁ এগৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰলৈ। আজি তেখেতে এই ঘৰমুৱা শ্ৰমিকৰ সংস্থাপন সম্পৰ্কত আমাৰ সাম্প্ৰতিক সময় অনুষ্ঠানত তেখেতে কি মন্তব্য আগবঢ়ালে চাওঁ আহকচোন। লকডাউনৰ কাৰণে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত অসমৰ বহুত যুৱক যুৱতী ভাৰতৰ বিভিন্ন অঞ্চলত কৰ্মৰত অৱস্থাত আছিল আৰু এতিয়া তেওঁলোক উভতি আহিব লগা হৈছে। আৰু এইটো এখন ৰাজ্যখনৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। সেই মানৱ সম্পদক কেনেকৈ ভালকৈ ব্যৱহাৰ কৰিব পৰা যায়, সেইটো এটা যদি পদ্ধতিগতভাৱে পদক্ষেপ লোৱা নহয়, তেতিয়াহ'লে আগন্তুক দিনত অসমৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব। আমি যেনেকৈ অসমত ক'ভিডক মেনেজ কৰিবৰ কাৰণে এক প্ৰজেক্টৰ নিচিনাকৈ আগবঢ়া হৈছিল, সকলোবোৰ ডিপাৰ্টমেণ্ট, বিভাগক, যেনে স্বাস্থ্য, পুলিচ, সকলো বিভাগকে, এডমিনিষ্ট্ৰেশ্যন, সকলোকে লৈ পেলাই কিছুমান টাস্ক ফ'ৰ্চ কৰা হৈছিলে আৰু ক'ভিডক মেনেজ কৰিবৰ কাৰণে এক সুন্দৰ পদক্ষেপেৰে সৈতে বহুখিনি এক সফলতা অৰ্জন কৰা বুলি ক'ব পৰা যায়। মই ব্যক্তিগতভাৱে ভাবোঁ, এই যিটো বাহিৰৰ পৰা যিবোৰ ল'ৰা ছোৱালী আহি আছে, সেইসকলৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ এটা প্ৰজেক্ট একেবাৰে যুদ্ধকালীন পৰিৱেশৰ মাজেৰে সৃষ্টি কৰিব লাগে। আৰু সেই প্ৰজেক্টত সকলো বিভাগৰ মানুহক ইনভলভ কৰিব লাগিব, কৰি পেলাই এটা হ্ৰস্বম্যাদী আৰু এটা দীৰ্ঘম্যাদী দুটা পৰিকল্পনা ৰূপায়িত কৰিব লাগিব। তাৰ প্ৰথম পদক্ষেপ হ'ব লাগিব সেই টাস্ক ফ'ৰ্চটোৱে ইমিডিয়েটলি
যেতিয়াই অসমত সেই ল'ৰা যিবোৰ যুৱক যুৱতী সোমাইছেহি বিভিন্ন স্থানৰ পৰা আহি পেলাই তেওঁলোকে সেই প্ৰথম কোৱাৰেণ্টাইন হোৱাৰ আগতেই তেওঁলোকৰ ইনফৰমেশ্যনখিনি কালেক্ট কৰিব লাগিছিল। প্ৰথমতে তেওঁলোকৰ নামৰ এগেইনষ্টত কোনখন জিলাৰ কোনটো বিষয়ত তেওঁৰ বুৎপত্তি আছে, তেওঁ স্কিল্ড নে আনস্কিল্ড, তেওঁ কিমান বছৰৰ কাম কৰাৰ অভিজ্ঞতা আছে, কেনেধৰণৰ উদ্যোগত তেওঁলোক অলৰেডি নিয়োজিত হৈছিল, সেই সকলোখিনি সেই অন দ্য স্পট ফাৰ্ষ্ট স্পটতেই লোৱাটো প্ৰয়োজন। কাৰণ সেই মুহূৰ্তত নল'লে পিছত যেতিয়া তেওঁলোক আঁতৰি যাবগৈ, কোৱাৰেণ্টাইন হ'ব বা নিজৰ নিজৰ জিলাই জিলাই গুচি যাব, তেতিয়া সেইটো ছিংগল পইণ্ট ডাটা কালেকশ্যন কৰা সুবিধাটো নোহোৱা হ'ব। আৰু যদি সেইটো কৰে তেতিয়াহ'লে সকলোবোৰ ডাটা বা ইনফৰমেশ্যন অহা এমাহত যদি আমাৰ কালেক্ট কৰিব পৰা যায়, সেইখিনি ৰাজ্যত থকা পৰিসংখ্যা বিভাগ বা ষ্টেটিষ্টিকেল ডিপাৰ্টমেণ্টে সেইবিলাকক ষ্টেটিষ্টিকেল এনালাইচিছ কৰি পেলাই তাত কিমান স্কিল আমাৰ তাত ল'ৰা ছোৱালী আছে, কিমান আনস্কিল ল'ৰা ছোৱালী আছে, তাক দুটা কেটেগৰাইজ কৰিব লাগিব। আৰু স্কিলখিনিক প্ৰথমতেই প্ৰতিখন জিলাৰ উপায়ুক্তৰ হাতত গতাই দিব লাগিব, যাতে সেই সকলোবোৰ স্কিল্ড ৱৰ্কফ'ৰ্চক বিভিন্ন ধৰণৰ প্ৰজেক্টত ইমিডিয়েটলি ইনভলভ কৰিব পৰা যায়। কিছুমান গভৰ্ণমেণ্টৰ প্ৰজেক্ট হ'ব পাৰে, কিছুমান ইণ্ডাষ্ট্ৰীত হ'ব পাৰে, কিছুমান হয়তো নিজাববীয়াকৈ কিবা কৰিব পাৰে নেকি, তেওঁলোকক তেনেকুৱা ধৰণৰ ঋণজাতীয় ব্যৱস্থা কৰি দিব পৰা যায় নেকি, যাৰ ফলত তেওঁলোক আত্মনিৰ্ভৰশীল হ'ব পাৰে বা তেওঁলোকে নিজক এংগেজ কৰিব লাগে। এইটো সম্পূৰ্ণ ক্ষিপ্ৰভাৱে কৰিব লাগিব। উইদিন এ স্পেন অফ 3 to 6 মান্থত এইটো ফিনিছ কৰিব লাগিব। কাৰণ এই যিমানবোৰ ল'ৰা ছোৱালী উভতি আহিছে সকলোৰে হাতত কিবা নহয় কিবা মাহিলী এটা ইনকম আছিল, আৰু ইমিডিয়েটলি তেওঁলোক সেই ইনকমটোৰ পৰা তেওঁলোক বঞ্চিত হ'ব। আৰু সেই বস্তুটো ইমিডিয়েটলি যদি ৰিভাইভ কৰিব পৰা নাযায় তেতিয়াহ'লে এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব, যিটো আমি আজিৰ তাৰিখত অনুভৱ কৰিব পৰা নাই। দ্বিতীয়তে যিখিনি আনস্কিল্ড লেবাৰ ফ'ৰ্চ যাক আমি আইডেণ্টিফাই কৰিলোঁ, তেওঁলোকক বিভিন্ন এনৰেগা বা তেনেকুৱা ধৰণৰ প্ৰজেক্টৰ জৰিয়তে তেওঁলোকক আমি নিয়োজিত কৰিব লাগিব। দ্বিতীয়তে যিবোৰ ল'ৰা ছোৱালী নিজৰ গাঁৱত খেতি বাতি আছে, তেওঁলোকৰ মাটি আছে, তেওঁলোকক খেতি বাতি কৰিবৰ কাৰণে বা তেনেকুৱা ধৰণৰ কৃষিভিত্তিক উদ্যোগৰ ক্ষেত্ৰত নিজে যাতে নিয়োজিত হ'ব পাৰে, তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা বিভিন্ন বিভাগৰ পৰা, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা বা যিকোনো বিভাগৰ জৰিয়তে তেওঁলোকক নিয়োগ কৰিবৰ কাৰণে, স্বাৱলম্বী হ'বৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে স্কিলখিনিক যুদ্ধকালীন প্ৰস্তুতিৰে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ হেডৰ জৰিয়তে কোঅৰ্ডিনেট কৰাই ইনভলভ কৰাব লাগিব, এংগেজ কৰাব লাগিব। দ্বিতীয়খিনি যিখিনি আনস্কিল তেওঁলোকক দুটা ভাগত ভাগ কৰাব লাগিব। এভাগক বিভিন্ন ধৰণৰ প্ৰজেক্ট এনৰেগাৰ জাতীয় সেইবিলাকত ইনভলভ কৰিব লাগিব। আন যিসকলৰ নিজৰ মাটি বাৰী আছে, নিজৰ খেতি বাতি তেওঁলোকে এৰি থৈ গৈছিল, তেওঁলোকক মটিভেট কৰিব লাগিব, উৎসাহ যোগাব লাগিব যে তেওঁলোকে সেইবিলাকত নিজকে মনোনিৱেশ কৰক। যদি এই তিনিটা ধৰণে যদি আগবাঢ়ি যোৱা নাযায় তেতিয়াহ'লে এই যিটো প্ৰত্যাহ্বান আহিবলগীয়া আছে, সেই প্ৰত্যাহ্বানটোক কিন্তু মেনেজ কৰা চৰকাৰৰ কাৰণে একেবাৰে প্ৰত্যাহ্বানমূলক হৈ পৰিব। গতিকে যিধৰণে ক'ভিডক টেকেল কৰিবৰ কাৰণে এটা প্ৰজেক্টৰ নিচিনা যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰিছিল, ঠিক তেনেদৰে এইসকল মানৱ সম্পদক ব্যৱহাৰ কৰিবৰ কাৰণে অতি ক্ষিপ্ৰভাৱে এটা প্ৰজেক্টৰ দৰে আগবাঢ়িব লাগিব। তেতিয়াহে এই মানৱ সম্পদখিনিক সঠিকভাৱে আমি হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী ৰূপত আমি ব্যৱহাৰ কৰিব পাৰিম। অন্যথা এইটো এটা ডাঙৰ ভাবুকি, যিটো আমি আজিৰ তাৰিখত হয়তো আমি কল্পনা কৰিব পৰা নাই। মই ভাবোঁ এনেকৈ এই মানৱ সম্পদক আমি ব্যৱহাৰ কৰিব পাৰিম, কিন্তু ভৱিষ্যতে কি হয় আজিৰ তাৰিখত কোৱাটো সিমান সহজ নহয়। ধন্যবাদ।